আমার ভাইয়ের কি হয়েছে আজকে 2-3 দিন হলো কয়দিন ধরে হচ্ছে এরকম? আজকে 3-4 দিন হয়েছে অল্প অল্প বলছে আর জ্বর ঈশ্বর জ্বরটো চাও বাৰু জ্বৰ তো বহুত আছে হেৰি আপোনাৰ 180 ডিগ্ৰী জ্বৰ আছে আৰু প্ৰেছাৰটো জোখো চাওঁ প্ৰেছাৰো বহুত কম আছে গতিকে আমি এতিয়া ঔষধটো লিখি আছো চাওঁ বাৰু ঔষধটো লিখি আছো সিস্টার বলুন স্যার এই আপনি হেৰি ঔষধটো লৈ আহক ঔষধটো লৈ আহক হবে দে লৈ আহক আপোনাৰ ৰোগীটো একেবাৰে শৰীৰ কমজুৰি আছে গতিকে ভাল বস্তু খাবই নোৱাৰে সকলো সময়তে বেয়া বেয়া বস্তু খাব লাগিব সেইকাৰণে আপোনাৰ ৰোগীটো কমপ্লেইন হৈছে গতিকে আপুনি চিন্তা কৰিব নালাগে ইতিমধ্যে আমি বেজীটো দিবৰ কাৰণে আহ্বান জনাইছোঁ এয়া বেজী ইনজেকশ্যন কৰি দিয়ক এতিয়া কৰি দিম নেকি এতিয়া কৰি দিব লাগে হ'ব বহুত অসুস্থ স্যার আছে একটু বেমাখন হাতখন চা ইয়া ক'ত দিব হাতত দিব নহয় হাতত নি ইয়াত দিম হাতটি ফেলে লৈ এইটো হ'বই নহয় হ'ব দে ঠিক আছে বাৰু অলপমান আগত দি বেলখন খুলি দি অলপ বহুত ভালকৈ দিব হ'ব দে অসুস্থ আছে ভাল বস্তু খাবই নোৱাৰে সকলো সময়তে বেয়া বেয়া বস্তু খাব লাগিব হ'ব ঠিক আছে দে ইয়া আৰু ডেইলি নাখাই থাকবা লাগিব ৰোগীটো সেইকাৰণে এনেকুৱা হালকা হৈছে কাম চাম কৰিব নোৱাৰে খুলিব কৈছো না খোলা নাই নেকি क्या ओके सर इंजेक्शन हो गई স্যার ভর্তি করার লাগবে নাকি ভৰ্তি কৰিম স্যার বহুত ঠান্ডা হয়ে গেছে হাত ঘুরি পেলে ঠাণ্ডা হ'বই ইনজেকশ্যনটো অলপ পাৱাৰী আছেতো বহুত পাৱাৰ আছে 0% ইয়াৰ মানে হেৰি আপোনাৰ খোৱা লোৱাটো বেছি হৈছে পাতৰ কমপ্লেইন আছে পাতটো মাৰিলে ইয়াৰ শৰীৰটো ভাল লাগিব গতিকে পাত সদায় মাৰিব লাগিব আৰু কৈ দিব সদায় পাত মাৰাৰ কাৰণে গম পাইছা না বুজি পাইছে না স্যার কথাবিলাক বুজি নাপালে মোক ক'ব মই আপোনাক বুজাই দিম আৰু হেৰি আপোনাৰ ওষুধ দিম আৰু হেৰি আপোনাৰ পায়খানা ৰাতিপুৱা কৰিব নোৱাৰে দিনতো কৰিব নোৱাৰে 7 দিন মান পিছত কৰিব লাগিব 7 দিন পায়খানা লাগে সকালে 7 দিন পরে পায়খানা করে 7 দিন পিছত কৰিব লাগিব গতিকে মই ওষুধ লিখি দিম পইচা খালি 7 দিন পরে পায়খানা করলে আমার বেমারি বাঁচবো এইটো আমি আছো না যিমানে টকাত নালাগে কিয় মই নিদিওঁৱে যিমানে টকাত নালাগে মই নিদিওঁ গতিকে আমি এতিয়া ঔষধটো লিখি আছো বেমাৰটো স্যার ওষুধ কিনে কম পাওয়ারে দিবেন নাই কম পাৱাৰ দি আছো 100 ডিগ্ৰী 500 ডিগ্ৰী আছো তো ৰোগীটো অলপ ভাল হৈছে নেকি অলপ বহাই দিয়া চেয়াৰটো লৈ আছো স্যার বহাই দিয়া বহাই দিম এতিয়া তাক সুধি লওক কিবা কিবা তোমাৰ ৰাতি কেনেকুৱা লাগে রাতে ভাত খাই না শরীর ভাল লাগে না ৰাতি কেনেকুৱা লাগে রাতে ভাত খাই না শরীর ভাল লাগে বমি ভাব থেকে এইখিনিয়ে বুঝলা ডেইলি ৰাতি তুমি টোপনি নাযাবা ৰাতিটো ঘূৰিবা দিনতো ঘূৰিবা আৰু মই গৰি লিখি দিম ঔষধ লিখি দিম তুমি নাখাই থাকিবা তোমাৰ বেমাৰটো ভাল হৈ যাব নাখাই থাকিবা আৰু পাত সকলো সময়তে মাৰিবা মাৰিলে লিখি দিছো